সকলো মই ছাত্ৰ ছাত্ৰীলৈকে মই শুভেচ্ছা জনালোঁ আৰু যাতে ভাল হয় বুলি মই সৰস্বতী মাতৃকো কালি জনাইছোঁ। ক'ত পৰিছে? মোৰ জালুকনীত পৰিলে এবাৰ মানে বহলাল দিছিলে, তাৰপৰা আকৌ কালি 50,000 দি ইয়ালৈ আহিলোঁ ওচৰলৈ। হয় নি? এই ইয়াত মানে কি ল'ৰা ছোৱালীকেইটা নিজৰ মুখৰ আগত পাওঁ আৰু নিজৰ ল'ৰা ছোৱালীকেইটা পঢ়ুৱা ল'ৰা ছোৱালীকেইটা পালে ভাল আৰু। আচ্ছা আচ্ছা, তাৰমানে কি আপোনাৰ টেনশ্যন হৈ গৈছে সেইকাৰণে মানে কি আপুনি চাৰ্ট ওলটাই পিন্ধিলে নি আজি? নহয় মানে দিনে দিনে মানে নিয়মবোৰ বেলেগ বেলেগ কৰি নিয়া নাই জানো? এতিয়া আমাৰ টিচাৰবিলাকৰহে বেইন খাইছে, মাক বাপেকৰ একো নাই, মাক বাপেকে পঠিয়াই দিব, কি কয় আকৌ আমাৰহে দায়িত্ব। আৰু তাতে মই মানে অকণমান চিনিও পৰিলোঁতো, এতিয়া পটককৈ সুধি লয় আৰু সফল ল'ৰা ছোৱালী মোকে সন্মান কৰে বা মোকেইতে লয়হি। কাইলৈ যদি অকস্মাত 2 নম্বৰ 1 নম্বৰ কমি যায় সেইটো মই শুনি ভাল নাপাওঁ। বহি মানে আমি ছাবজেক্টটো এবাৰ চাই যাম তাৰমানে, নহ'লে পাছলৈ থৈ দিলে মানে কি হয় কোনো ভৰসা নাইতো আজিকালি। আৰু পাছত মানে গণগোল হ'লে এইবোৰ পেপাৰ দিবলৈকে লাজ লাগে, বা সেয়া গৰুৱে খালে সেই তেতিয়াৰ পৰাই মই বহুত লাজ পালোঁ হওঁ। এইবাৰ সেইকাৰণে মানে ডেইলি পৰীক্ষাটো মানে ডেইলি মানে মই এনেকৈ চামেই, 2 দিনৰ অন্তত চাই যাম, ছাবজেক্ট কৰি দিম আৰু যে এইটো তোমালোকে দুৰ্বল পাইছা, ইটোলৈ অকণমান জোৰ দিয়া, তেতিয়া ল'ৰা ছোৱালীবোৰ জোৰ দিব পাৰিব। ৰগালক উৎসাহ দি গ'লে ভাল হয়। সেইটো কাৰণে আৰু ল'ৰা ছোৱালীৰ ওপৰতো কথা, মাক বাপেকেও লোট ল'ব লাগিব। আমি আমাৰ কৰ্তব্যটো আমি কৰিম। আমাৰ এতিয়া 4টা 5টা বজালৈকে আমিতো খাটিব লাগিব। কি কয় আৰু ল'ৰা ছোৱালীয়ে, মন নকওঁ বুলিয়ে কৰিছিলোঁ, তাৰপৰা নহয় বোলে পুৰণা টিচাৰ লাগে বুলি ক'লে। টিচাৰবোৰ চব আকৌ হেৰি কৰে বোলে আগৰ ছাৰৰ নিচিনা বুজাই দিয়ে, খৰচি মাৰি বুজাই দিয়া বোলে নাই তামিলদাৰ নিচিনা। মুখ্যমন্ত্ৰীয়েও চাগে আপোনালোকে ফোন কৰিলে? হিমন্তও ক'লে বোলে তামোলি নিজৰ জেগাত থাক আকৌ। তামোল বোলো নহয়, তাত আকৌ 1000 দিব বোলে, 1000 মই দি দিম লাগিলে তই তালৈ গুচি আহ। ঢেকেলি ল'ৰা স্কুলকেইখনো মোক ভাল পায়তো। এতিয়া সৰস্বতী পূজা কালি 9খন গামোচা মোৰ ডিঙি হাউলি গৈছে। ডিঙি বিষ হৈ গ'লগৈ? সেইবোৰে আচলতে ৰাইজৰ মৰম ন? মৰম মানে তেনেকুৱাই, কিন্তু ভাল পায় আৰু ভাল পায় মানে মই খৰচি মাৰি বুজাওঁ দেই। মোৰ নিজেই মই ইমান মোৰ মানে নিজৰ ল'ৰা ছোৱালী বুলি ভাবোঁ চবকে। আপুনিও ধৰক খৰচি মাৰি পঢ়িছিলে হয়? আপুনি 4 বছৰ পঢ়িছিলে? মই 4 বছৰ পঢ়িছোঁ, তাৰমানে মই চাওঁ কিজানি ভুল হৈ যায় নি, আকৌ কিতাপ কিজানি নতুন হয়। মই সেইকাৰণে 4 বছৰ মই 17 বছৰমান মোৰ কৰচনিতে হৈছে। তাৰমানে খৰচি মাৰি লৈছে আপুনি জ্ঞানখিনি? সেইটো কাৰণে আজি 4টা কথা, আৰু মই আগৰলাত জন্ম লোৱাটো চবতে আগবঢ়া। আজি অসমবাণী ৰাইজে বাৰু চবে তামিলদাৰ ছাৰ আহিছে বুলিয়ে সন্মান এটা কৰে, সেইকণকে আছিলে বুলিহে কপালত, নহ'লে খালোহেঁতেন বাৰু ভাত। কৈছোঁ আৰু কিবা ক'ব নি? ক'বলৈ একো নাই, ল'ৰা ছোৱালীবিলাকক কৈছোঁ খালি তোমালোকে অকণমান মানে ৰাতিপুৱা চোৱা, নিজেও চিন্তা কৰা। আমি যিটো পাওঁ আমি বুজাই দিম, খালি মানে তেওঁলোকে নিজে যদি বুজি পায়। প্ৰশ্নখন আমি সময় বান্ধি দিছোঁ, এইবাৰ 5 মিনিট দিয়া হৈছিলে, মই আকৌ 3 মিনিট কালি কভাৰ কৰিলোঁ, 7 মিনিট কৰি পেলালোঁ। কোনোবাই ল'ৰা ছোৱালীয়ে বুজি নাপায়গৈ দিয়ে, তেনেকুৱা হৈছে। ঠিক আছে বাৰু, শুভেচ্ছা এটা দি দিয়ক সকলো পৰীক্ষা। সকলোৱে যাতে আপোনালোকে সৰস্বতী কালি বান মানিলে, কাইলৈ পৰীক্ষা পৰিছে, মাজতে এদিন পৰি, কিন্তু আপোনালোকে পৰীক্ষাটো চবেই জোৰ দিব লাগিব। অকল ল'ৰাটোৰ ওপৰতে লোট ল'বলৈ দিলেই নহ'ব, ঘৰৰ বংশ পৰিয়ালেও উৎসাহ এটা দিব লাগিব যে চাবি দেই মেট্ৰিকৰ চাৰ্টিফিকেটখন পালেহে এইবোৰ চাৰ্টিফিকেটলৈ যাব পাৰি। এনেকুৱা কথা এটা ল'ৰা ছোৱালীক ভাল মতেৰে ভাল ব্যৱহাৰে ক'ব লাগিব। যদি ঐ ল'ৰা পঢ়ি, সেইদে ল'ৰাটোত অকণমান কষ্ট পায়, অনা নিয়া বাপেকে কৰিব লাগিব, তেতিয়াহে বুজি পাব।